আমি সকলোৱে জানো যে পৰীক্ষাৰ বাবে আমাৰ হাতত যথেষ্ট সময় আছে। এই সময়ৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে পৰীক্ষাৰ এমাহ আগত বা দুসপ্তাহ আগত তেওঁলোকে কমন কুৱেশ্যন বিচাৰিব লগা হয়। এই ভিডিঅ'টো মাজতে এৰি থৈ যোৱা সকলো তেওঁলোকেই হ'ব। কিন্তু চিন্তা নকৰিবা, অহা বছৰ মেট্ৰিক পৰীক্ষা সকলোৰে ভালেই হ'ব। কিয় জানো আহা? এতিয়া প্ৰথম কাৰণটো হ'ল এতিয়া সময় যথেষ্ট আছে। এতিয়াৰ পৰা যদি আমি আৰম্ভ কৰোঁ, এতিয়া আগতে কি হৈছিল যে যিয়ে মুখস্থ কৰিব পাৰিছিল তেওঁৱে উত্তৰ লিখি পৰীক্ষাত ভাল নম্বৰ পাইছিল। কিন্তু এতিয়া MCQ আৰু ডেছক্ৰিপটিভ কুৱেশ্যনে তুমি কি বুজি পালা এটা চেপ্টাৰৰ পৰা তাৰ পৰা এপ্লিকেশ্যন বেছড কুৱেশ্যন সোধা আৰম্ভ কৰি দিছে। চ' এতিয়া 2025 ছ'চিয়েল ছায়েন্সৰ পেপাৰখন চালে আমি জানিব পাৰোঁ। এতিয়া কি হৈছে, টেক্সট বুকখন তুমি যদি নিজে পঢ়া, গুৰুত্বপূৰ্ণ লাইনবোৰ চিনাক্ত কৰা, এইবোৰেই তোমাৰ লজিকেল থিংকিং ডেভেলপ কৰিব। আৰু এক্সামত যেনেকৈ প্ৰশ্ন নাহক, তুমি যদি সেই এনচাৰটো বনাই লিখিব পাৰা, তুমি ফুল মাৰ্কছ পাই গ'লা। কিন্তু চিন্তা নকৰিবা, আমি তোমালোকৰ বাবে লৈ আহিছোঁ এটা ছাৰপ্ৰাইজ, শেষত কৈ আছোঁ ভিডিঅ'টোৰ। দ্বিতীয়টো কাৰণ হ'ল আমি জানো যে MCQৰ উত্তৰ কুৱেশ্যনৰ পেপাৰতে লিখা থাকে। তুমি কেৱল চিনাকি কৰিব লাগিব যে কোনটো অপশ্যনে সঠিক উত্তৰটো দিছে। এতিয়া এইটো কেৱল সেইসকলেই কৰিব পাৰিব যিয়ে পাঠ্যপুথিখন কমেও 5 বাৰকৈ বা তাতকৈ বেছিকৈ পঢ়িছে। কিন্তু সকলোৰে বাবেতো 5 বাৰকৈ পঢ়াটো সম্ভৱ নহয়, মানে কিছুমানে বুজি লওঁতেই অলপ সময় লাগি যায়। চ' সেয়েহে আমি লৈ আহিছোঁ 45 মাৰ্কছ আনলক MCQ ই বুক। যেতিয়া তুমি এটা চেপ্টাৰ পঢ়া হোৱাৰ পিছত এই ই বুকৰ পৰা MCQ প্ৰেক্টিছ কৰিবা, তোমাৰ অট'মেটিকেলি MCQ কেনেকুৱা পৰীক্ষাত আহিব পাৰে, চ' তুমি সেইটো বুজি পাবা। আৰু এনেদৰে বাৰে বাৰে প্ৰেক্টিছ কৰাৰ পিছত তোমাৰ ছাবকনচিয়াছ মাইণ্ডত সেই চেপ্টাৰটো লং টাৰ্ম মেমৰিত ষ্ট'ৰ হৈ যাব। আৰু বাছ তুমি এক্সামত কুৱেশ্যন দেখাৰ লগে লগে মাৰ্ক কৰিব পাৰিবা। এতিয়া তৃতীয়টো কাৰণ হ'ল যে আগতে 180 মিনিটত সকলো প্ৰশ্ন লিখিব লাগিছিল। এতিয়া 45 মিনিটত তুমি কেৱল MCQ মানে এটা প্ৰশ্ন তুমি 1 মিনিটকৈ পাবা, যদি তুমি মানে টাইম মেনেজমেণ্ট কৰিব পাৰা। চ' বাকী 2 ঘণ্টা আমাৰ হাতত লং এনচাৰৰ বাবে থাকি গ'ল। চ' এতিয়া 1 মিনিটত তেওঁ কৰিব পাৰিব যিয়ে ছেকেণ্ড পইণ্টটো ফ'ল' কৰিব। এতিয়া ছাৰপ্ৰাইজটো হ'ল যে তোমাৰ বাবে আমি লৈ আহিছোঁ দ্য ছিক্ৰেট আছামৰ ফালৰ পৰা 45 মাৰ্কছ আনলক MCQ ই বুকছ। এই 3খন ই বুকত পোৱা যাব ইংলিছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স। সকলো প্ৰশ্ন নতুন ASS EBৰ পেটাৰ্ণত অনুসৰি আছে। চ' উত্তৰৰ লগত যুক্তি দিয়া আছে যাতে তুমি MCQটোৰ এনচাৰ কিয় সেইটো তুমি বুজি পাবা, যে MCQটোৰ এনচাৰ এইটোৱে কিয় হয়, বাকীকেইটা কিয় ভুল হয়, তুমি এইটো বুজি পাবা। এজন টিচাৰে পঢ়োৱা নিচিনাকৈ উত্তৰবিলাক দিয়া আছে। চ' কেনেকৈ পাবা? এই 3খন বুকছ তোমালোকে হোৱাটছএপত মেছেজ কৰিলে পাই যাবা, লিংক ডেছক্ৰিপশ্যন বক্সত আছে। আৰু এই 3খন বুক তোমালোকে 149 ৰুপিছত পাই যাবা। চ' HLC 2026 তোমালোকৰ সহজেই হ'ব। দ্য ছিক্ৰেট আছামৰ সহায়ত এটা মেছেজ কৰি দিলে হ'ল। চ' বাকীখিনি ডিটেইলছ তোমালোকে হোৱাটছএপত পাই যাবা। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল। আৰু তুমি যদি এই 3টা ফ'ল' কৰা তেনেহ'লে তোমাৰ এক্সাম সহজেই হ'ব, এইটো চিয়'ৰ। চ' থেংক ইউ।